বন্ধুসকল যদি আপুনি চৰকাৰৰ ফালৰ পৰা ৰন্ধন গেছ লৈছে তেন্তে আপোনাক বৰ্তমান ইকেৱাইচি সম্পূৰ্ণ কৰিব লাগিব আৰু আপুনি কেনেকৈ ইকেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আজিৰ এই ভিডিঅ'টোত মই আপোনাক ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছখিনি দেখুৱাম আপুনি অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব মই সাইটত স্ক্ৰীন ৰেকৰ্ডিং লগাই দিছো আৰু সেই প্ৰচেছটো আপুনি সম্পূৰ্ণ চাব ষ্টেপ বাই ষ্টেপ প্ৰচেছখিনি ফলো কৰিব 100% আপোনাৰ ইকেৱাইচি যেটো প্ৰচেছ আছে সেইটো আপুনি সম্পূৰ্ণ কৰিব পাৰিব প্ৰথম আপুনি আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰটো ওপেন কৰিব আৰু আপুনি গুগল সাৰ্চ বাৰত ইয়াত আপুনি এড্ৰেছ বাৰত ইয়াত আপুনি সাৰ্চ কৰিব ইণ্ডিয়ান গেছ এপ বুকিং এইখিনি লিখি আপুনি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনাৰ সন্মুখত প্ৰথম যেটো মোবাইল এপ্লিকেশন আহিব ইয়াত আপুনি চাব পাৰিব ইণ্ডিয়ান অইল 1 দি আছে এই এপ্লিকেশনটো আপুনি ডাউনলোড কৰিব এতিয়া ধৰক আপোনাৰ ঘৰত যদি আছে ইণ্ডিয়ান গেছ তেন্তে আপোনাক ইণ্ডিয়ান গেছৰ যেটো মোবাইল এপ আছে সেইটো আপোনাক ডাউনলোড কৰিব লাগিব আৰু যদি আপোনাৰ ঘৰত এইচপি গেছ আছে তেন্তে এইচপি গেছৰ বেলেগ এটা এপছ আছে এইচপি নামৰ সেই এপছটো আপুনি ডাউনলোড কৰিব লাগিব যদি আপোনাৰ ঘৰত আছে ভাৰত গেছ তেন্তে আপোনাক ভাৰত গেছৰ যেটো মোবাইল এপ আছে সেইটো আপোনাক ডাউনলোড কৰিব লাগিব কিন্তু প্ৰচেছখিনি একেবাৰে সেম হয় তাৰ পিছত সেই মোবাইল এপ্লিকেশনটো আপুনি ইনষ্টলত ক্লিক কৰি ডাউনলোড কৰি ওপেন কৰি ল'ব এটো ইনষ্টল কৰি ল'ব আপোনাৰ মোবাইল ফোনত ইনষ্টল কৰাৰ পাছত এতিয়া আপুনি ওপেনত ক্লিক কৰিব ওপেনত ক্লিক কৰাৰ পাছত আপুনি অলপ সময় ওয়েট কৰিব অলপ লোডিং হ'ব তাৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছত আকৌ আপুনি নেক্সটত ক্লিক কৰিব আৰু আপোনাৰ মোবাইল ফোনৰ যেটো লোকেশন সাৰ্ভিস আছে সেইটো আপুনি এলাউ কৰিব ইয়াত ইউজিং দা এপ ইয়াত আপুনি ক্লিক কৰি দিব আৰু এলাউ কৰি দিব এতিয়া আপুনি চাব পাৰিব ইয়াত আহিছে হাই গেষ্ট ইউজাৰ দি আছে এতিয়ালৈকে আমাৰ যেটো আইডি আছে সেইটো আমি লগইন কৰা নাই ঠিক আছে এতিয়া আপুনি চাব পাৰিব ইয়াত দি আছে ইকেৱাইচি আপুনি ইয়াত ক্লিক কৰিব আৰু ইয়াত দি আছে লগইন টু ইণ্ডিয়ান অইল 1 দি আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপুনি চাব পাৰিব ইয়াত দি আছে এনেবল নাও আপুনি এনেবল নাওত ক্লিক কৰিব আৰু আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব যদি আপুনি এই মোবাইল এপত বা এটো ইণ্ডিয়ান গেছৰ যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ নিজৰ আইডি পাছৱৰ্ড ক্লিয়াৰ কৰিছে তেন্তে আপুনি সেই আইডি পাছৱৰ্ড ইয়াত এন্টাৰ কৰিব পাৰিব মোবাইল নম্বৰ বা ইমেইল আইডি আৰু আপোনাৰ পাছৱৰ্ডটো এন্টাৰ কৰি আপুনি লগইন কৰিব পাৰিব যদি আপুনি সেই ওয়েবসাইটত আগতে ভিজিট কৰা নাই আৰু আপোনাৰ আইডি পাছৱৰ্ড বনোৱা নাই তেন্তে আপুনি নতুনকৈ কেনেকৈ বনাব পাৰিব ইয়াত আপুনি চাব পাৰিব ৰেজিষ্টাৰ নাও দি আছে ইয়াত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ গেছৰ যিখন বুক আছে সেই বুকৰ সৈতে আপোনাৰ যেটো মোবাইল নম্বৰ ৰেজিষ্টাৰ আছে সেই মোবাইল নম্বৰটো আপুনি ইয়াত এন্টাৰ কৰিব বা আপুনি ইমেইলৰ জৰিয়তে ৰেজিষ্টাৰ কৰিব পাৰিব ঠিক আছে তাৰ পিছত আপুনি এই বক্সটো চেক কৰিব আৰু আপুনি কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পাছত এতিয়া আপোনাৰ সন্মুখত ইয়াত ইমেইল অপচন আহিব আপুনি এটো অপচনেল দিলে দিব পাৰে নেদিলে একো নাই ঠিক আছে তাৰ পিছত ইয়াত আপোনাৰ ফাৰ্ষ্ট নামটো এন্টাৰ কৰিব লাষ্ট নামটো তলৰ বক্সত এন্টাৰ কৰিব আৰু আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব মনত ৰাখিব আই এগ্ৰি বাটন যেটো আছে সেইটোত চেক থাকিব লাগিব ঠিক আছে এতিয়া আপুনি চাব পাৰিব ইয়াত আহিছে এন্টাৰ ওটিপি আপোনাৰ মোবাইল ফোনত চেক কৰিব এটা ওটিপি আহিছে সেই ওটিপিটো আপুনি এই বক্সত এন্টাৰ কৰিব পাছত আপুনি এটা 8টা আখৰত পাছৱৰ্ড এন্টাৰ কৰিব এই পাছৱৰ্ডটো আকৌ তলৰ বক্সত এন্টাৰ কৰিব ধৰক আপোনাৰ নাম ৰাহুল যদি হয় তেন্তে ৰাহুল @1231 এনেকৈ আপুনি পাছৱৰ্ড এটা ক্ৰিয়েট কৰি ল'ব ঠিক আছে এলফাবেট নুমেৰিক কোড আৰু আপোনাৰ ডিজিট থাকিব লাগিব এই তিনিটা মিক্স কৰি আপুনি 8টা আখৰত এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব ঠিক আছে তাৰ পিছত আপুনি ইয়াত ক্ৰিয়েট পাছৱৰ্ডত ক্লিক কৰি দিব ক্ৰিয়েট পাছৱৰ্ডত ক্লিক কৰাৰ পাছত এতিয়া আপুনি লগইন কৰাৰ কাৰণে ইয়াত দি আছে ইকেৱাইচি ইয়াত আপুনি ক্লিক কৰিব আৰু ইয়াত দি আছে লগইন টু ইণ্ডিয়ান অইল 1 দি আছে ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত এতিয়া আপুনি বৰ্তমান যেটো আপোনাৰ মোবাইল নম্বৰ বা ইমেইল এন্টাৰ কৰিছিল সেই ইমেইলটো ইয়াত এন্টাৰ কৰিব পাছত তলত যেটো পাছৱৰ্ড আপুনি ৰাখিছিল 8টা আখৰৰ সেই পাছৱৰ্ডটো ইয়াত এন্টাৰ কৰিব আৰু আপুনি লগইনত ক্লিক কৰি দিব তাৰ পিছত ইয়াত আপুনি ফাইনালি লগইন হৈ যাব আৰু লগইন হোৱাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত নটিফিকেশন যেটো আছে সেইটো আপুনি এলাউ কৰি দিব আৰু ইয়াত আপুনি চাব পাৰিব এতিয়া দি আছে ইকেৱাইচি ইয়াত আপুনি ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইন্টাৰফেস আহিব বৰ্তমান আপুনি চাব পাৰিব ইয়াত এটা চেক বক্স আহিছে সেই চেক বক্সটোত আপুনি চেক কৰিব আৰু আপুনি ফেস স্ক্যানত ক্লিক কৰিব এতিয়া আপোনাৰ ফেসটো শো কৰিব লাগিব এতিয়া আপোনাক ৰিডাইৰেক্ট কৰিব আদাৰ ফেস আইডি নামৰ মোবাইল এপত আৰু সেই এপত আপুনি আপোনাৰ ফেসটো শো কৰিব লাগিব এনেকুৱাকৈ ইন্টাৰফেস আহিছে এনেকুৱাকৈ ইন্টাৰফেস আহিব ইয়াত আপুনি চাব পাৰিব তাৰ পিছত আদাৰ ফেস আইডি নামৰ যেটো মোবাইল এপ আছে সেই মোবাইল এপত আপোনাক ৰিডাইৰেক্ট কৰিব আৰু ৰিডাইৰেক্ট কৰাৰ লগে লগে আপুনি আপোনাৰ ফেসটো এনেকৈ শো কৰিব লাগিব কেমেৰাৰ সন্মুখত আহি আপুনি আপোনাৰ ফেসটো শো কৰিব লাগিব মোবাইল ফোনৰ শো কৰাৰ পাছত আপোনাৰ ফেসটো অটোমেটিকলি ক্যাপচাৰ কৰিব আৰু ক্যাপচাৰ কৰাৰ পাছত আপোনাৰ এখন ফটো ক্যাপচাৰ কৰিব আৰু ফটোটো ক্যাপচাৰ কৰাৰ লগে লগে আপোনাৰ যেটো ইকেৱাইচি প্ৰসেছ আছে ইকেৱাইচি যেটো প্ৰসেছ আছে সেইটো সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত আপোনাক একো কৰিব নালাগে লগে লগে আপোনাৰ মোবাইল ফোনত এটা কনফাৰ্মেশন মেছেজ আহিব এসএমএস এটা আহিব আপুনি আপোনাৰ মোবাইল ফোনত চেক কৰিব আপোনাৰ গেছ কানেকচনৰ সৈতে যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত আপুনি চেক কৰিব এটা এসএমএস আহিব কনফাৰ্মেশনৰ সেই এসএমএছত আপুনি কনফাৰ্ম কৰিব পাৰিব যে আপোনাৰ ইকেৱাইচি যেটো প্ৰসেছ আছে সেইটো সম্পূৰ্ণ হৈছে নে নাই মই ইয়াত এলপিজি কানেকচনৰ যেটো আইডি আছে আৰু লগতে আপোনাৰ আধাৰ কাৰ্ড যিখন আছে সেইখিনি ব্যৱহাৰ কৰা নাই মূল কাৰণটো হ'ল যে আদাৰ ফেস আইডি নামৰ যেটো মোবাইল এপ আমি ফেস স্ক্যানৰ কাৰণে ইউজ কৰিছো সেইটোৱে অলৰেডি আপোনাৰ ডাটাখিনি ক্যাপচাৰ কৰিছে আৰু আপুনি যেটো প্ৰথম মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিছে সেইটো আপোনাৰ এলপিজি কানেকচনৰ লগত অলৰেডি লিংকড আছে সেই কাৰণে আপোনাৰ ডাটাখিনি অটোমেটিকলি ক্যাপচাৰ কৰিছে আৰু 2 মিনিটত আপোনাৰ কামটো সম্পূৰ্ণ হৈছে এনেকৈ আপুনি ৰন্ধন গেছৰ ইকেৱাইচি সম্পূৰ্ণ কৰিব পাৰিব যদি কিবা অসুবিধা হয় কিবা প্ৰশ্ন থাকে তেন্তে আপুনি নিশ্চয় কমেন্টত জনাব সো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ